এইখন আমাৰ কাছাৰৰ অসমীয়া হাইস্কুল, নাম হৈছে বৰকুল অসমীয়া হাইস্কুল। এইখনৰ ভিতৰতে আছে হাইস্কুলো আছে, LP স্কুলো আছে, ME স্কুলো আছে, অংগনবাদী স্কুলো আছে। এতিয়া মই হাইস্কুলৰ পিনে গৈছোঁ। হাইস্কুলৰ ভিতৰত কি আছে আপোনালোকৰ সকলো দেখোন। এইটো আছে হাইস্কুলৰ ৰান্ধনি ঘৰ। এইটোতে ৰান্ধনিয়ে ভাত ৰান্ধে আৰু ছাত্ৰবিলাকক খাবৰ কাৰণে দিয়ে। চাওক কি অৱস্থা, ইমান লেতেৰা। হে ভগৱান, ইমান লেতেৰাকৈ পবিত্ৰ স্থানত এনেকুৱা লেতেৰা কৰে নে? চাওক ইমান লেতেৰা। চাওক আপোনালোকে এনেকুৱা লেতেৰা কৰি বনাইনে? না জংঘল চাফ কৰিছে না কি কৰিছে। এইপিনে আছে এতিয়া হাইস্কুলৰ গোটেই ক্লাছৰুমবিলাক। এইটো আছে ক্লাছ 10 ৰুম, ক্লাছ 10ৰ হয়। চাওক ভালকৈ। এইটো আছে ক্লাছ 8। চাওক কেনেকুৱা। এইটো আছে ক্লাছ 7 আৰু এইফালে আছে বাথৰুম আৰু টয়লেট আছে। স্কুলৰ বাহিৰৰ দৃশ্যবিলাক চাওক আপোনালোকে অকণমান, কি ধুনীয়া পৰিৱেশ, সঁচাকৈ কি সৌন্দৰ্য। এইটো আছে টিচাৰ্ছ কমন ৰুম। কি আছে অফিস ৰুম। এইটো আছে অফিস ৰুম আছে আৰু এইটো আছে কম্পিউটাৰ ৰুম। আৰু ইফালে একো নাই আৰু এইফালে আছে পেচাব পুৰুষৰ আছে আৰু ছোৱালীৰ আছে, গাৰ্লছ আছে, এইবিলাকৰে আছে আৰু এইবিলাক চাওক বাহিৰৰ অকণমান নাজাৰাটো চাই লওক, কি মজা। সঁচাকৈ আজি আহি ইমান প্ৰাউড ফিল কৰিছোঁ, সঁচাকৈ বহুত বহুত ভাল লাগিল। এইটো হৈছে আমাৰ অংগনবাদীৰ পানী খোৱা ৰিং। চাওকচোন ইমান লেতেৰা, ঢাকনবিলাকটো লগাই থ'ব পাৰে ন। আৰু এইটো আছে অংগনবাদী স্কুল এখন। চাওক ইমান লেতেৰা, বাহ চব ভাঙি চিঙি চব ভাঙা চিঙা। চাওক চিচিটিভিবিলাক উৰি গৈছে, একো নাই, চব ভাঙা চিঙা।
লেতেৰা কৰি ৰাখিছে। এইটো হৈছে LP স্কুলৰ ক্লাছ 3 আৰু হৈছে ক্লাছ 1 আৰু 2 আৰু এইটো হৈছে ক্লাছ 4 চাই লওক ইমান লেতেৰা এইবিলাক ৰান্ধনী ঘৰ দেখিছেনে?